Hello everyone, welcome to the channel and welcome to the new vlog. আশা কৰোঁ আপোনালোক ভালে আছে আৰু সুস্থ হৈ আছে। আজি হৈছে শনিবাৰ, সময় হৈছে 2:10। আমি আজি vlogটো একদম লাঞ্চৰ টাইমত ষ্টাৰ্ট কৰিছোঁ। লাঞ্চটো আজি একদম খতৰনাক বনাইছে আমাৰ কুক দাদাই। আপোনালোকক জলদি দেখুৱাই দিছোঁ আজি লাঞ্চত আছে কি। লাঞ্চত আছে আজি আমাৰ ঢেৰ বস্তু। প্ৰথমটো হৈছে খিচিৰি, 2 নম্বৰটো হৈছে এয়া প্ৰন ফ্ৰাই, 3 নম্বৰটো হৈছে শাকৰ ভাজি, 4 নম্বৰটো হৈছে আলু ভাজি আৰু 5 নম্বৰটো হৈছে তেতেলি টক। ডেডলি বনাইছে কিন্তু দেই। খাটাৰনাক একদম 10 on 10 মানে বেংগলী ষ্টাইল খিচিৰি আৰু ইয়াৰ লগতে মানে মিছা মাছৰ ফ্ৰাইটো বটাহ মানে কেনেকুৱা বটাহ বুলি ভাবিছে ঘৰ চৰ যেন একদম উৰাই নিব তেনেকুৱা নিচিনা লাগিছে। মানুহে নৰ্মেলি মানে খিচিৰিটো বৰষুণৰ দিনত খায়, আমি বতাহৰ দিনত খাইছোঁ। এই গোলাপ দুজোপা অলপমান কনফিউজনত আছে, বহুত দিন হৈ গ'ল। এইজন যেন মানে নুফুলিবই, এইটো শুকাই গৈছে, পানী অলপ দিব লাগিব। এতিয়া বাজিছে 7:15। মই আধা ঘণ্টামানৰ আগতে এটা ভ্লগ পোষ্ট কৰি উঠিছোঁ। এতিয়া মেডামে কিবা এটা স্পেচিয়েল বনাইছে ফৰ ইভিনিং স্নেক। এতিয়া স্পেচিয়েল বস্তুটো কি হৈছে, কি ফুচকা। বেয়া লোভ লাগিছে দেই, খাই চাওঁ। জানা নাই ফুচকা খাব কেনেকৈ? জানো বনাব নাজানো। মানে এইটো কেনেকৈ ল'ম এতিয়া? নহয় ফাৰ্ষ্ট আলুটো দিয়া, সেইটো না আলুটোকে দিম বাৰু। হাতেৰে এনেকৈ দুবাৰ হাতেৰে দুবাৰ তেনেকৈ চামুচেৰে নিদিয়ে। অ' বিদেশী নহয়, মই দুবাৰহে নাই আকৌ। ভাল হৈছে বস্তুটো বিৰাটে ভয় হৈছে। এটা কাম কৰিম, তোমাৰ 6টা বজাত অফিচ খতম হয় নহয়, 7টা বজাত তুমি চৰখন দিবাচোন। এডিচনেল ইনকাম হৈ যাব। তুমি কৈ দিয়া নাই ফাৰ্ষ্টত খালি কি হয়। এইটো হৈছে ফুচকাৰ আলু, এইটো ফুচকা, এইটো মিঠা পানী আৰু এইটো হৈছে টেঙা পানী। টেঙা পানীহে হয়। টেঙা পানী। This is the second one. 1, 2. হ'ব, এতিয়া মোৰ লোভ লাগিছে। তুমি তোমাৰ কাৰণে বনাইছিলা নি? কি ফালতু চিৰিয়াছলি। এনেকুৱা পুৰিছে একদম নাকৰ পৰা মানে একদম গংগা যমুনা বৈ আছে মানে মোৰ। অলমষ্ট গোটেই প্লেটখনে খাই চাফা, মাত্ৰ এই কেইটামানহে বাকী আছেগৈ আৰু। কাইলৈ ৰাতিপুৱা ওলাই গৈ পেলাই এই পাপৰি 1 পেকেট আৰু লৈ আহিব লাগিব। নহ'লে নষ্ট হ'ব ন এইখিনি। কাইলৈ আমি মিনিমাম 1 ঘণ্টামান লাগিব বাথৰুমত। এতিয়া মানে কথাটো কি হৈছে কি, মই যেতিয়া ভিডিঅ'জবিলাক এডিট কৰোঁ, মই মোৰ অফিচৰ লেপটপটোত এডিট কৰোঁ। ছিষ্টেমটো বহুত হেং মাৰে। মোৰ ওচৰত এটা ডেস্কটপ আছে, মই আচলতে কথাটো পাহৰিয়ে গৈছিলোঁ। এটা ডেস্কটপ এটা আছে মোৰ ওচৰত, যিটো মানে একদম মানে কাপবৰ্ডৰ ভিতৰত সোমাই আছে। সেইটো মই ইউজ নকৰোঁ বুলি ভাবিছিলোঁ কেতিয়াও। ভাবিছোঁ সেইটো উলিয়াই লওঁ, সেইটো উলিয়াই লৈ পেলাই মই মানে মোৰ ইউটিউবৰ কাৰণে এটা ছেপাৰেট মানে ছিষ্টেম এটা লৈ লওঁ, য'ত মই অকল এডিটিং কৰিব পাৰোঁ। এইটো হৈছে এটা ডেস্কটপ, এইটো মানে একদম ইয়াৰ কাপবৰ্ডৰ ভিতৰত সোমাই আছে। এইটো খালি অলপমান বস্তুটো লেতেৰা হৈ আছে। মই পাহৰি গ'লোঁ, এইটো কেতিয়াবাই আনিছিলোঁ প্লাছ আৰু এতিয়া মই এইটো ইয়াত ইউজ কৰোঁ। এই অকণমান প্ৰব্লেম এটা হৈ গ'ল বুজিছে। এইডোখৰত যে মই ডেস্কটপটো ছেটআপ কৰিছিলোঁ, ডেস্কটপটো ছেটআপ কৰাৰ পিছত মই ৰিয়েলাইজ কৰিলোঁ যে মোৰ ওচৰত অকল ডেস্কটপটোহে আছে, তাৰবাদে বাদ বাকী একোৱেই নাই। চ' সেইটো কাৰণে মোৰ ওচৰত অপশ্যন এটাই আছিলে কি, মই মানে যোনডাল HDMI কেবুলডাল আছে সেইডালৰ লগত মই লেপটপটো কানেক্ট কৰিব লাগিব, যাতে সেইটোৱে মানে ডেস্কটপটো মিমিক কৰে। সেইটো কাৰণে মানে মই এইডোখৰৰ পৰা বস্তুটো আঁতৰাই দিবলগীয়া হ'ল। আঁতৰাই পেলাই মই লৈ গ'লোঁ মই একচুৱেলি য'ত লগ ইন কৰোঁ মানে বেডৰুমত। এইটো হৈ গ'ল ছেটআপ মোৰ ৰেডি। এতিয়া মানে বস্তুটো ৰেডি হৈ গ'ল। এতিয়া মই যেতিয়াই মই অফিচৰ কাম কৰোঁ, মই এইটোত কাম কৰি থাকিব পাৰিম, আৰু যেতিয়াই মোৰ অকণমান মানে মই ফ্ৰী টাইম পাওঁ, তেতিয়া মই এইটোলৈ ছুইচ কৰি পেলাই মই তেতিয়া এডিটিঙত লাগি যাব পাৰিম। ফাইনেলি মোৰ ছেটআপ ইজ ৰেডি। হৈ গ'ল হৈ গ'ল। মোৰ জীৱনত এটা বহুত ডাঙৰ কনফিউজন হৈছে। মই মানে ভাবিছিলোঁ কি লকডাউনৰ পিছত মই ফুৰিব যাম বুলি, হয় নহয়? কিন্তু মানে এতিয়া কি হৈছে, মোৰ মানে এইবিলাক ফ্লাইট ক্ৰেছ হোৱা ভিডিঅ'জবিলাক ইমান চাই আছোঁ, মানে ডিটেইল ভিডিঅ'জবিলাক যে থাকে ইউটিউবত। এতিয়া মানে মোৰ ফ্লাইটত উঠিলেই মানে এংজাইটি হৈ যায়, মানে বুকু চকু দপদপাবলৈ আৰম্ভ হৈ যায়। এতিয়া মানে মোৰ কি হ'ব মানে লকডাউনৰ পিছৰ ফুৰাৰ প্লেনটো? সাঁতুৰি যাবা।
মই কেলে জানো চাই দেখোন মোৰ বেলেগ ভয় লাগে ভিডিঅ'ছবিলাক চাই পেলাই কিন্তু মই চাইও থাকোঁ সেইবোৰ নহয় আৰু এতিয়া মৰিবলগীয়া থাকিলে মানুহ এনেও মৰিব বাচিবলগীয়া থাকিলে এনেও বাচিব সেইটো কাৰণে সেইবোৰ ইমান বেছি চিন্তা কৰি থাকি লাভ নাই সময় হৈছে 8:45 নৰ্মেলি আমি 9টা বজাত ভাত খাওঁ খালি আজি 9টা বজাত ভাত খোৱাটো পচিবল নহয় কাৰণ আমি এক পেট ফুচকা খাই লৈছোঁ তাকো উগ্ৰ জ্বলা সেইটো কাৰণে এঘণ্টা ৰ'ব লাগিব যিহেতু এঘণ্টা ৰ'বই লাগিব মই ভাবিছোঁ এঘণ্টা মই পঢ়ি লওঁ মোৰ অলৰেডি ডেস্কটপ ছেটআপৰ কাম অ'কে হৈ আছে আৰু মই কাইলৈৰ পৰা তাত এডিটিং কৰিব পাৰিম গুড মৰ্ণিং এভৰিৱান আজি হৈছে ছানডে মৰ্ণিং কালিতো গম পাইছে আমি কি কৰিলোঁ মই অলপমান দেৰি পঢ়িলোঁ তাৰপিছত ডিনাৰ চিনাৰ কৰি মেলি শুই গ'লোঁ তাৰপিছত আজি ৰাতিপুৱা ভাবিলোঁ যে আমি আজি ছানডে হয় আৰু ছানডেটো মানে আমি অকণ ভালকৈ টাইমটো স্পেণ্ড কৰিবলৈ বিচাৰোঁ কাৰণ মানডেৰ পৰা আকৌ ফ্ৰাইডেলৈকে একেটা ড্ৰিলে আৰম্ভ হৈ যায় চ' ইটছ ভেৰি ইম্পৰ্টেণ্ট কি আমি ছানডেটো অকণমান ভালকৈ স্পেণ্ড কৰোঁ সেইটো কাৰণে ৰাতিপুৱা শুই উঠি পেলাই ভাবিলোঁ যে অকণমান ফুৰি আহোঁগৈ আৰু চাওঁ কি খোলা আছে এটা গুড নিউজ এইটোৱে যে কাইলৈ আই থিংক 21st ৰাইট 21ষ্টৰ পৰা মানে আৰু অকণমান ৰিলেক্স কৰিব বুলি শুনিছোঁ লাষ্ট টাইম আপোনালোকৰ মনত আছেনে আমি যে এটা IT পাৰ্কলৈ আহিছিলোঁ ৰাতিপুৱাই শুই উঠি পেলাই এই দুটা ভ্লগৰ আই থিংক ভ্লগ নম্বৰ 7 আমি আকৌ তালৈকে আহিছোঁ ৰাতিপুৱা ব্ৰেকফাষ্টটো ইয়াতে কৰি যাওঁ বুলি ভিতৰত খালি কেমেৰাটো এলাউ নকৰে খালি মই মোবাইলে যিমানখিনি পাৰোঁ মই শ্বুট কৰি পেলাই আপোনালোকক ভিতৰত দেখুৱাম আমি ভিতৰত সোমালোহি এক পাক এনেই চকটা মাৰি আহিলোঁ কিন্তু ভিতৰত একোৱেই খোলা নাই চবেই অলমষ্ট বন্ধ এখন খোলা আছে যিখন হৈছে ষ্টাৰবাক্স প্ৰচণ্ড ভোক লাগিছে সেইটো কাৰণে আমি দুটা চেণ্ডউইচ লৈছোঁ চিকেন চেণ্ডউইচ আৰু এটা কোল্ড কফি ভাল কিন্তু আমাৰ এই জাষ্ট খাই বৈ হৈ গ'ল আপোনালোকক IT পাৰ্ক মানে এই এৰিয়াটো যোনটো এই এৰিয়াটোৰ ভিতৰত কি আছে এবাৰ এনেই দেখুৱাই দিব বলক এইটো এটা বৰ আচৰিত বস্তু দেখিছেনে এইটো হৈছে এটা ড্ৰেগন এইটো এটা ড্ৰেগন হয় কিন্তু এইটো কিহেৰে বনাইছে চক এইবোৰ ষ্টীলৰ বাচন বৰ্তনেৰে বনোৱা এইবিলাক ইয়াত মানে কনচেপ্টটো কি যে আশে পাশে এই আপোনালোকে ছাইডত যে বিল্ডিংবোৰ দেখি আছে এইবিলাক হৈছে চব কৰ্পৰেট অফিচেছ হয় আৰু কৰ্পৰেট অফিচেছৰ লগতে সিহঁতি মানে বহুত ইটাৰিজ খুলি পেলাই থৈছে বা ফাৰ্মাচী আছে প্লাছ ইয়াত মানে ডক্টৰো বহে ইয়াত আপোনাৰ এপল ষ্ট'ৰ আছে প্লাছ চেলন আছে মানে অলমষ্ট যি বস্তু দৰকাৰী হয় খোৱাৰ পৰা আদি কৰি চুলি কটাৰ পৰা আদি কৰি মেডিকেল এভৰিথিং ইউ হেভ আমি অলপ দেৰি আগতে ঘৰ আহি পালোহি ৰাম কেনেকুৱা যে বাহিৰত ৰ'দ আজি এই বাকী গোটেই সপ্তাহটো মানে বৰষুণ আৰু বতাহ মাৰি আছিলে আজি একদম টিকা ফটা ৰ'দ গৰমত অৱস্থা পূৰা বেয়া হৈ গৈছে ঘৰ আহি পাই গা চা ধুলোঁ আৰু যিখিনি বস্তু লৈ গৈছিলোঁ ধৰক সেইবিলাক চেনিটাইজ কৰিলোঁ আশা কৰোঁ আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগিলে যদি ভাল লাগিলে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আপোনালোকে মোক ইনষ্টাগ্ৰামতো ফ'ল' কৰিব পাৰে মই লিংকটো ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ আই উইল চি ইউ গাইজ ইন দ্য নেক্সট ভিডিঅ' টিল দেন ষ্টে ছেফ ষ্টে হেল্ডি বাই